सो हाय हेलो नमस्कार वेलकम टू माय यूट्यूब चैनल। तो आज मैं जाए आसो माने फोटोशूट माने लगर एटा नतुन कैमरा लैसे माने DSLR लैसे और नतुन कैननर नेকি लैसे। तो एटुवे हि मातिसे माने कैमराটো चाब लागे। तो बेसि दूरत ना जाओ अकमान असरते जाम भाबिसु कि कय नतुन एटा पार्क खुलिছে ना आदाबारीत एटुते जाओ नेকি तुम्हारे भिडिओটো चाइ थाका माने एने कैमराটো अकमान चाब जाम और केनेকুৱা फोटोशूट करिम चाइ थाका भिडिओটো शेषলৈকে কি কৰো কি নকৰো গোটেখিনি দেখাইছো বলা। एटु हल आमार घৰৰ এপিনে চিৰি মই নামি আছো এতিয়া গোটেখিনি চাই থাকা বলা। আজি গাড়ী লৈ নাযাওঁ মানে তিনিজন যাম ন এটা গাড়ীত কেইজন যাম মোৰ কাৰণে খোজকাঢ়িয়ে যাম আজি। सो हे गाइस आई केने आमार ए लगटो ब्लग पालो माने ये कैमरा लैसे दीप नाम यार माने ভাল फोटोग्राफी करे तुम्हारे लागिले कन्टेक्ट करिब पारा यार इंस्टाग्रामर लिंक डिस्क्रिप्शনত দি দিম और इपिने আছে आमार आयुष ब्रो। तो आमी जाय आसो गोटेখিনি तुम्हारे चाइ थाका हेकলৈকে बोला देखाय आसो गाइस आई केने आमी बासत बहि गलो एटा जाय आसो तुम्हारे चाइ थाका निउ पार्कत जाय केने देखाय आसो तुम्हारे बोला। गाइस आई केने निउ पार्क पाई गलो माने आदाबारी तिनाली निउ पार्क। तो এতিয়া আমি ভিতৰত শুনিম তোমালোকে ভিডিওটো চাই থাকা আৰু কেইটামান ফটো ক্লিক কৰিম কেমেৰাটো চাম ইয়াৰ নিউ কেমেৰাটো। তো ইয়াতে ইপিনে টিকেট কাটিব মানে গৈছে তোমালোকে ভিডিওটো চাই থাকা বলা শেষলৈকে। ইপিনে আমাৰ দ্বীপ আছে ইয়ো বলা। তো দিস ইজ आवर নিউ পার্ক। तो गाइस ভিতৰত সোমাই কেনে আহি গলো টিকেট দিলো। ইপিনে আমাৰ ফ্ৰেণ্ডবোৰ আছে মানে 4জন লগ আছে। তো এতিয়া কেমেৰাটো ওলাম কেইটামান ফটো ক্লিক কৰিম তোমালোকে ভিডিওটো চাই থাকা শেষলৈকে বলা। ইপিনে আমাৰ দীপ ভাই কেমেৰা ওলাই লৈছে। ইপিনে কেনন কি ব্ৰো 200D Mark II কেনন 200D Mark II। ইপিনে এতিয়া অকমান সেটিং বেটিং কৰিম মেনুৱেলত। তো ইপিনে আমাৰ দীপ আছে ইপিনে আমাৰ গোটেইখিনি আছে। তো ইপিনে এটা কেমেৰাটো ওলাই লৈছে এতিয়া অন কৰিম তোমালোকে ভিডিওটো চাই থাকা আৰু কেইটামান ফটো ক্লিক কৰিম ফটোবোৰ ইনষ্টাগ্ৰামত দেখা পাবা ডিসক্ৰিপশনত লিংক থাকিব বলা। ফটো ক্লিক কৰি আছে চাই থাকা গাইস লাইক সাবস্ক্রাইব কৰি দিবা আমাৰ তো গাইস এপিনে আমাৰ গোটেখিনি মানে ফটো ক্লিক কৰি আছে লগৰবোৰে। এই দীপ আছে ইয়াৰে কেমেৰা হয় নিউ লৈছে আজি পাৰ্টি দিব বুলি কেনে কৈছে নাই চাই থাকা ভিডিওটো। আৰু এপিনে আছে আমাৰ ৰাজ আছে আয়ুষ আছে পিয়ুষ আছে। তো ইহঁতে ফটো ক্লিক কৰিব চাই থাকা ভিডিওটো শেষলৈকে বলা। তো হেই গাইস মই এতিয়া অকমান ড্ৰেছটো চেঞ্জ কৰি ললো আৰু কেইটামান ফটো ক্লিক কৰিম আৰু ড্ৰেছ চেঞ্জ কৰিম তোমালোকে চাই থাকা ইয়াত কেইটামান ফটো ক্লিক কৰি আছো ভিডিওটো চাই থাকা চিনেমেটিক শট বলা। तो गाइस मयো কেইটামান ফটো মাৰিলো মানে এই কেমেৰামেন নিউ কেমেৰামেন আমাৰ ইও কেইটামান ফটো মাৰিলে। তো এতিয়া আৰু বেলেগ লোকেশ্যন যাওঁ মানে মানে পাৰ্কতে আছো বেলেগ লোকেশ্যনত যাম যাই কেনে দেখাই আছো বলা। আৰু ইয়াতে ডাঙৰ ডাঙৰ কেইটামান ফলো আছে। गाइस এইটো এটা লোকেশ্যন মানে পাৰ্কৰে ইয়াতে ষ্টেজ আছে মানে কিবা ফাংচন হৈ থাকে আৰু এপিনে মানুহ বহাৰ গ্যালাৰী এয়া তোমালোকে চাই থাকা ইয়াতে আমি এটা ফটোশ্বুট কৰিম বলা। তো গাইস এইটো হল পাৰ্কটোৰ মানে ওপৰৰ পৰা ভিউটো তোমালোকে চাই থাকা দেখাই আছো মানে ইপিনে কল দুটা আছে আৰু ইপিনে গাৰ্ডেন আৰু ইপিনে ঝুলা মুলা আছে যোৱা নাই আমি যাই কেনে দেখাই আছো কি আছে কি নাই।
এইপিনে আমাৰ দীপ ভাই ফটোগ্ৰাফি কৰি আছে আৰু আয়ুষবোৰে ৰেডি হৈ আছে ফটো উঠিবৰ কাৰণে পোজ দি ৰেডি একেবাৰে দীপে ফটোগ্ৰাফি কৰি আছে চাই থকা ভিডিঅ'টো শেষলৈকে চ' গাইজ এইটো হ'ল জিম চাইট এৰিয়া মানে ৰাতিপুৱা মৰ্ণিং ৱাক ইয়াতে কৰিব পাৰে মানুহবিলাকে চ' গাইজ মানে মই এতিয়া ট্ৰাই কৰিম অকণমান তোমালোকে চাই থাকা মোক দেখাই আছে আমাৰ ৰাজ ভাইয়ে কেমেৰা ধৰি দিব এইপিনে আছে ৰাজ চাই থাকা ব'লা Everybody knows that I'm breaking down. Everybody knows I ain't faking now. Everybody knows my heart's vacant now. Yeah, she hates me now. I made mistakes, but now I don't ever wanna be alone. I don't really ever feel at home. On my own, in the zone. That's the only way I know. Feeling low, about to blow back up. Here I won't ever let the doubt creep in. Gotta pop a couple more aspirin. I don't think I'll ever let you in. Easier to break it off best friends. I don't really understand myself. I don't really understand, need help. I don't wanna be left on the shelf. Couldn't even hear me if I yelled. It's so cold. তো আহি গ'লো ছেকেণ্ড প্লেচত তো এইপিনে আৰু মানে কেইটামান ফটো ক্লিক কৰিম ভিডিঅ'টো চাই থাকা শেষলৈকে ব'লা তো হেই গাইজ আমাৰ মানে ফটোশ্বুট কৰা হৈ গ'ল তো এতিয়া ঘৰত যাই আছোঁ তো এইখিনিতে আছিল আজি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু লগতে সাবস্ক্ৰাইব কৰি দিবা ছাবস্ক্ৰাইব কৰি দিবা আৰু বাই বাই লাইক কৰি দিবা